ফ্ৰেণ্ডছ আজি যাই আছোঁ পুৱামক্কাত মোৰ লগত যাব এই মিনময় পাগলাই ভিডিঅ' বনাই আহি আছে। আমি আজি যাম পুৱামক্কা, আপোনালোকে চাই থাকক ভিডিঅ'টো কমপ্লিট। ই একদম পুৰা মানুহৰ লগত প্ৰেংক কৰি আহি থাকে, ইয়াৰ লগত আহিব সেইকাৰণে সন্মান যায় মোৰ। সি ফ্ৰেণ্ডছ তেল ডিপত প্ৰেংক কৰিব গৈছে, তেল ডিপৰ মানুহকেইটাৰ লগত প্ৰেংক কৰিব গৈছে, তেল ভৰাব গৈছে চাইকেলত। ইমান অভদ্ৰ চলি এই মানুহকেইটাৰ লগত কিয় প্ৰেংক কৰিব লাগে, সি প্ৰেংক কৰিব গৈছে। ফ্ৰেণ্ডছ ফাইনেলি শুদ্ৰ দুদিনা বৰ দুদি পালোঁ। বহুতো মোৰ ভুল হৈ যায় কোনখিনি নাম। আমি যাই আছোঁ আজি পুৱামক্কা, যি পঞ্চতীৰ্থৰ এটা তীৰ্থ বুলি কয় পুৱামক্কা। আপোনালোকে কমপ্লিট চাই থাকক ভিডিঅ', তাৰপিছত দেখাব মানে কি ন দেখা পাই যাব গাইছ, চাই থাকক ভিডিঅ'। এ পৰিলে ক'ত পৰিলি পাগলা, ক'ত কমাই দিছে। ই কি বা এই ভাত চাত নাখাকে আহিছে, য'তে ত'তে পৰি আহি আছে, কিয় ইমান কৰিছে এলত। ফ্ৰেণ্ডছ মোৰ এই দ্বিতীয় ভিডিঅ'। এটা হ'ল ডিম্পুৰ তাত গৈছিলোঁ, আজি হ'ল আমি পুৱামক্কাত যাম। বঢ়িয়া নে কি, দুখ চুখ নাপায় কাৰতে শিকছি এনেকে, কাৰতে শিকছে মাৰি দিয়ে, মাৰি দিয়ে পাগল পাইছা নেকি তই? পাগল পাইছা মোক? নহয় তই পাগল নহয়। দে ফ্ৰেণ্ডছ এইগিলা আল্টু ফাল্টু কৰি থাকিলে আমি যাই নাপাম। বলক এতিয়া যাওঁ নে কি, বলক। তো গাইছ ইয়াক আপোনালোকে ছাপোৰ্ট কৰক, ধুনীয়া ভিডিঅ' বনাই আছে গাইছ। এইখিনি বঢ়িয়া তাজা ভিডিঅ' দি আছে গাইছ, আমুল গাখীৰৰ নিচিনা তাজা ভিডিঅ' দি আছে গাইছ। তো আপোনালোকে কি কৰিব জানে, ছাবস্ক্ৰাইব কৰক আৰু ছাপোৰ্ট কৰক গাইছ। ইয়াক উঠাই দিয়ক গাইছ চলটোক, মৰমো লাগে চলটোক, কেলি কি ক'ম আৰু ছাপোৰ্ট কৰি দিয়ক গাইছ। ফাইনেলি ফ্ৰেণ্ডছ আমি আহি পালোঁ পুৱামক্কা। আপোনালোকে দেখিছে এইটো পুৱামক্কাৰ গেট। অলপমান পিছে আহিলে একদম পুৰা পিছে তলত পৰিম। পুৱামক্কাৰ গেট দেখিছে কেনে টান লাগছে। অলপমান কেমেৰাটো বন্ধ কৰি থওঁ, কাৰণ চাইকেলখন ওপৰত উঠাটো বৰ টান, বৰ কষ্ট ফ্ৰেণ্ডছ, ইমান ওপৰ। আপোনালোকৰ বাবে যাই আছোঁ, ছাবস্ক্ৰাইব কৰি দিয়ক, লাইক কৰি দিয়ক। চাইকেল নাযায়, খোজকাঢ়ি যাম এতিয়া নে কি, খোজকাঢ়ি যাব লাগিব, চাইকেল নাযায়। ফ্ৰেণ্ডছ ফাইনেলি ঠেকে আহি আছোঁ। ফ্ৰেণ্ডছ ফাইনেলি আমি অলপমান আহি ইয়াত বহি আছোঁ, কাৰণ বহুতো গৰম মানে পানীৰ বটল আনিব আজি পাহৰি গ'লোঁ। সেইবাৰ ডিম্পুৰ ঘৰত যাওঁতে আমি পানী চানী লৈ গৈছিলোঁ, সেইবাবে সিমান এটা ৰখিব নালাগে। আৰু ইয়াত পূৰা একদম ওপৰ ফালে যাব লাগে না, আহোঁতে আমাৰ বেছি কষ্ট নহয়, যাওঁতে যিমান কষ্ট হয় তাকো চাইকেল লৈ আহিছোঁ। আপোনালোকৰ বাবে লাইক কৰি দিয়ক, শ্বেয়াৰ কৰি দিয়ক সকলো। মই ভিডিঅ'টোত কৈছোঁৱে আপোনালোকক পাহৰি যায় বুলি, নে কি কয় মিন্ময়? চাদৰৰ সেমেকা আচলখনে মাতে আউসীত জোনাককে মই চমকো। উশাহৰে গহনত তোমাৰে চলিতে আবিৰ খানো, প্ৰাণতে তুমি অংকিতা, দুচকুত তোমাক আঁকো। উশাহৰে ফ্ৰেণ্ডছ ফাইনেলি আহি থাকোঁতে এটা গৰু লগাল পালোঁ। গৰুটো ভাবছি কি যে ইয়াতে ভ্লগ বনাই আছে, ভ্লগত আমি উঠোঁ, সেইকাৰণে গৰুটো দেখিছে নে কাষক লাগি আহিছে। পিছমকাটো যাব পাৰিলে, পিছমকা যোৱা নাই। এইটো ঘৰত মানে আমাৰ লগত ভিডিঅ' উঠিম বুলি আহিছে নে কি না, অলপ ভয় কৰিছে জাষ্ট মোবাইলটো দেখি। ফ্ৰেণ্ডছ আপোনালোকে তলৰ ফালে চাওক না, তলৰ ফালে আপোনালোকে যদি পৰে বাচা ৰখা নাই, ডাইৰেক্ট চেটেল। এতিয়া আমি BMW আজি BMW মই ফ্ৰেণ্ডছ ঠেকাব লগা হৈছে। কি বেয়া দিন আহিল, BMW থাকিব লগা হৈছে।
ফ্ৰেণ্ডছ ফাৰ্ষ্ট ভিউ পইণ্ট হৈছে এইটো হ'ল ফাৰ্ষ্ট ভিউ পইণ্ট। আপোনালোকে দেখিছে, আপোনালোকে এটা বস্তু দেখুৱাইছোঁ ৰ'ব। আপোনালোকে যদি জুম কৰি মই দেখুৱাই আছোঁ, ব্ৰহ্মপুত্ৰ নদীটো ইয়াৰ পৰা মই দেখা পাই আছোঁ। আপোনালোকে জুম কৰি দেখুৱাই দিম, আৰু যদি দেখা পায় চাব, আৰু যদি দেখা নাপায় উপায় নাই, কাৰণ মোৰ এইটো কোনো ধৰণৰ দামী জুম লেন্স লগোৱা নাই, কাৰণ এইটো মোবাইলে, এণ্ড্ৰইড মোবাইল নৰ্মেল। ফ্ৰেণ্ডছ আপোনালোকে হয়তো দেখি আছেনে, এই বগা আপোনালোকে দেখা পাইছেনে নাই মই ক'ব নোৱাৰিম। আপোনালোকে জুমত এইটো বগা এইটো হৈছে ব্ৰহ্মপুত্ৰ নদী। ইয়াৰ পৰা সুন্দৰকৈ দেখা পায়, ইমান ভালকৈ দেখা নাপায়, কিন্তু ইয়াত দেখা পায় আৰু ব্ৰহ্মপুত্ৰ নদী। লগতে ফ্ৰেণ্ডছ এখন পাহাৰ হয়, পাহাৰত দেখিছেনে মানুহবোৰে তাত ঘৰ বনাইছে এইবোৰ। आंसुतिया बातेरे खुकुलाए जाकदा ফ্ৰেণ্ডছ এইটো ভিউ পইণ্টটো চাওক না, আল্টিমেট বুলি কৈছোঁ, আল্টিমেট। আপোনালোকে ভালকৈ চাই লওক, আপোনালোকে দেখা পাইছেনে নাই। এই সৌটো একদম পুৰা ব্ৰহ্মপুত্ৰ নদী, সৌটো সেইটো দেখিছেনে আপোনালোকে, পুৰা চিধা আপোনালোকে বগা দেখিছেনে, সেইটোৱে হৈছে ব্ৰহ্মপুত্ৰ নদী। তাত এখন দলঙো দেখা পাইছোঁ, কোনখন দলং ক'ত মই একো ধৰিব পৰা নাই, ব্ৰহ্মপুত্ৰ দলং কোনখন, আৰু এই বহুতকেইখন দলং ব্ৰহ্মপুত্ৰ নদীত মই দেখা পাইছোঁ, কিন্তু এইবোৰ আকৌ ধৰিব পৰা নাই। এইবোৰ তলৰবোৰ দেখিছেনে, তলৰবোৰ এইবাৰ মানুহবোৰ আছে তলত পাহাৰৰ কাষত, বম লাগিছে। আৰু ভিউ পইণ্টটোত আপোনালোকে আহি চাবচোন এবাৰ, সকলোৱে আহিব, যিবোৰে আহিছে তো আপোনালোকে গম পাইছেই, আৰু যিবোৰে অহা নাই আহি যাওক, বম লাগে আৰু ক'বলৈ ভাষা নাই, নেক্সট লেভেল। ফ্ৰেণ্ডছ ইয়াত লিখা আছে দেখিছেনে, পুৱামক্কা দৰগাহ শ্বৰীফ 1 কিলোমিটাৰ, আৰু 1 কিলোমিটাৰ আছে। 1 কিলোমিটাৰ যোৱাৰ পিছত আমি পাই যাম পুৱামক্কা। এতিয়া আমি পুৱামক্কাৰ ৰাস্তাৰে যাই আছোঁ। এইবোৰ শিল দেখিছেনে, এইবোৰ পাহাৰীয়া ৰাস্তা, বম লাগে। আৰু চাইকেলেৰে আহিলে আপোনালোকে বেছি ফিলিংছ পাব, বা গাড়ীতে আহিলেও বহুত ভাল লাগিব, কিন্তু চাইকেলেৰে আহিলে কষ্টৰ ফিলিংছ বেছিকৈ পাব। ফ্ৰেণ্ডছ এই পুৱামক্কাখন কেনেকৈ বনাইছিল আপোনালোকে নিশ্চয় জানে, আৰৱৰ পৰা ইয়াত মাটি আনি ইয়াত দিয়া হৈছিল, আপোনালোকে নিশ্চয় জানে। কোনে আনিছিল, এজন মুছলমান সম্প্ৰদায়ৰ লোক আছিল, লোকজনৰ নাম মই পাহৰিলোঁ, কিন্তু আনি ইয়াত মাটি দিয়া হৈছিল, তাৰ পৰা ইয়াত বনাইছে পুৱামক্কাটো। আপোনালোকে আহিব পাৰে, ইয়াত আৰু অলপমান যাব লাগিব, বেছি নহয়, যাই তাত চাব পাৰিম আমি মছজিদটো, বেলেগ নাই। ইয়াত এটা দৰগাহ আছে, এই দৰগাহটো আপোনালোকে চাব পৰা দৰগাহ, ইয়াত ভিউ পইণ্ট চাব পাৰে, আপোনালোকে আহিব পাৰে, আপোনালোকে। ইয়াত হাজোত অৱস্থিত আপোনালোকে জানে। লগতে ফ্ৰেণ্ডছ আপোনালোকে হাজোখন কিয় বিখ্যাত আপোনালোকে জানে, ইয়াত পঞ্চতীৰ্থ আছে। পঞ্চতীৰ্থ আমাৰ মাধৱ মন্দিৰ, কেদাৰ মন্দিৰ, কামেশ্বৰ মন্দিৰ, লগতে আমাৰ এই পুৱামক্কাখন হয়, আৰু লগতে ইয়াত গণেশ মন্দিৰ, আপোনালোকে নিশ্চয় জানে এই পাঁচখন, সেইবাবে ইয়াত পঞ্চতীৰ্থ বুলি কোৱা হয়। আপোনালোকে আহিব পাৰে, পঞ্চতীৰ্থখন আপোনালোকে একদিনতে ভ্ৰমণ কৰিব পাৰে। আপোনালোকে সকলোৱে আহিব, আপোনালোকে আপাৰ আছামৰ পৰা লোৱাৰ আছামৰ পৰা সকলোৱে আহি ইয়াত চাব, একদম চাই কিমান ভাল পাব আপোনালোকে চাব। মানে ইয়াত শান্তিপ্ৰিয় ঠাই হয়, সেনে আপোনালোকে কি সুন্দৰ বতাহ আহি আছে, আপোনালোকে আহিব পাৰে, ইয়াত বহিব পাৰে, ইয়াত বহা বস্তু বনাই দিয়া আছে, ইয়াত আহি আপোনালোকে বহিব পাৰে, আহিব আপোনালোকে। ফ্ৰেণ্ডছ ফাইনেলি আমি আহি পালোঁ পুৱামক্কা। এইখিনিতে পুৱামক্কা দৰগাহটো আছে, ইয়াত বহুতো দোকানো আছে, ইয়াত দোকান পোহাৰ আপোনালোকে নিশ্চয় দেখিব। বলক এতিয়া যাওঁ, আমি চাই আহোঁ কি, এই ওপৰ ফালে চাওক, এইটোৱে পুৱামক্কা দৰগাহ, অলপ দেখিছে নিশ্চয়। এইটোৱে হৈছে মেইন পুৱামক্কা দৰগাহ, আপোনালোকে দেখা পাইছে, এইটো মেইন পুৱামক্কা দৰগাহটো। ইয়াত আপোনালোকে আহিব পাৰে, ইয়াত সকলোবোৰ ধৰ্মীয় লোকৰে বাবে এইটো এলাও আছে। আপোনালোকে আহি ইয়াত সেৱা কৰিব পাৰে, হিন্দুসকলে হিন্দু ধৰ্মৰ মতে, মুছলমানসকলে মুছলমান ধৰ্মৰ মতে তেওঁলোকে ইয়াত সেৱা কৰিব পাৰে। সকলোৱে আহিব ইয়াত, নিজৰ বুলি আমাৰো ভাল লাগিছে। ফ্ৰেণ্ডছ আপোনালোকে আহিব পাৰে, ইয়াত কোনো ধৰণৰ হিন্দু মুছলমানৰ মাজত ইয়াত কোনো ধৰণৰ ভেদভাৱ নাই। আপোনালোকে ইয়াত আহিব পাৰে, বহুতো শান্তি হয় ইয়াত আহি, একদম যিটো আমাৰ এটা ভাল লাগি গৈছে। ইয়াত আপোনালোকে আহিব পাৰে, ইয়াত আপোনালোকে নিশ্চয় জানে মক্কাৰ পৰা সুদূৰ মাটি আনি ইয়াত ভেটিটো বনোৱা হৈছে। এই ভেটিটো মানে মক্কাৰ পৰা মাটি আনিছে, মক্কা জানে আপোনালোকে, চৌদি আৰৱ মক্কা, আপোনালোকে তাৰ পৰা অনা হৈছে। আপোনালোকে ইয়াত দেখিছে, দেখিছে ফ্ৰেণ্ডছ, বহুতে ভাল লাগিছে ইয়াত আহি। ইয়াৰ পৰিৱেশটো বহুতে ভাল, বহুতে চাফ চিকুণ। ইয়াত মই
আহি বহুতেই ভাল লাগিছে আৰু আপোনালোকক কি ভাষাৰে বুজাব নোৱাৰোঁ আপোনালোকে আহিব ঈদৰ কথা ইয়াত সেইবাবে মানুহ অলপমান বেছি হৈছে ইয়াত আমি আহিছোঁ ইয়াত আমি তাত চাইকেলখন থৈ দিছোঁ চাইকেল থৈ ইয়াত আহিছোঁ সুদূৰ আমি একদম তেতেলীয়াৰ পৰা আহিছোঁ হাজো তেতেলীয়াৰ পৰা ইয়ালৈ আহিছোঁ আমাৰ বেছি দূৰ নহয় সেইবাবে আপোনালোকে আহিছোঁ আপোনালোকে য'ৰে ত'ৰে পৰা আহিব পাৰে ইয়াত ব্লগ বনোৱা এলাও আছে ইয়াত ফটো উঠা এলাও আছে আপোনালোকে আহি যাব যায় ফ্ৰেণ্ডছ মোৰ লগতে আপোনালোকৰো যাতে ভাল হয় মই ইয়াত সেৱা কৰি এয়াই কামনা কৰিলোঁ যে আপোনালোকৰো ভাল হয় মোৰো ভাল হয় সকলোৰে আমাৰ পৃথিৱীখনৰ সকলোৰে লোকৰ বাবে ভাল হয় মোৰ ছাবস্ক্ৰাইবাৰবোৰৰ বাবে বেছি ভাল হয় সেইটোৱে আমি কামনা কৰিলোঁ আপোনালোকে দেখা পাইছে এইটো হৈছে মছজিদটো এই মছজিদটোত তেওঁলোকে নামাজ পঢ়ে আপোনালোকে ইয়াত দেখিছে সুন্দৰ মছজিদটো আপোনালোকে দেখিছে ফ্ৰেণ্ডছ এইবোৰ দেখিছেনে ইয়াৰ মক্কাৰ বিষয়ে ইয়াত বহুতো সুন্দৰকৈ লিখা আছে ইংৰাজীত ইয়াত গভৰ্ণমেণ্টৰ কিছুমান ইয়াত লিখা আছে আপোনালোকে পঢ়িব পাৰে ইংৰাজী সকলো পঢ়ি ল'ব আপোনালোকে ভিডিঅ'টো ৰখাই ধূপ আৰু মম জ্বলাইছে আপোনালোকে মম জ্বলাব পাৰে মনৰ আশা আপোনালোকৰ পূৰণ হ'ব ইয়াত ধূপ আৰু আপোনালোকে মম জ্বলালে আপোনালোকে আহিব বাবু পানী বটলটো কি কৰবি এইগিলা এনেকৈ বিক্ৰী কৰবি এনেকৈ বিক্ৰী কৰবি নালকে নেকি মানুহৰ বেমাৰ হ'ব না এইগিলা বেয়া বটলগিলা আনি মানে পানী দিলে কি এইগিলা বেয়া বটল এইগিলা দেখোন এৰিবা দেখোন পানী ভৰাই আছা হা দোকানী নেকি এইগিলা দে আৰু কি ক'ম ব'লা ফ্ৰেণ্ডছ তেতিয়া এটা ল'ৰাৰ মই ভিডিঅ' দেখুৱাইছোঁ আপোনালোকক পানীত সি কি কৰিছে যে য'তে ত'তে যি বটল পৰি আছে সেই বটলসমূহ বুটালি আনিছে আনি তাত আৰু পানী ভৰাইছে আৰু পানী ভৰাই আৰু চেল কৰিছে এইটো কাম সি বহুত বেয়া কৰিছে তাক কৈছোঁ কিন্তু সি শুনা নাই কথাটো কিন্তু এইটো বেয়া কাম কৰিছে তেওঁক কৈছোঁ কিন্তু সি ক'ত শুনিব আৰু ফ্ৰেণ্ডছ ফাইনেলি দেখিছেনে এতিয়া আহি আছোঁ আমি একদম পূৰা একদম চাইকেলত পেডেল মাৰাই নাই একদম পূৰা কি বঢ়িয়া লাগিছে যাওঁতে বেছি ভাল লাগিছে এতিয়া আহোঁতে বেছি ভাল লগা নাছিল এই ৰ'ব ফ্ৰেণ্ডছ কেমেৰা ল'লে একদম ক'ৰবাত এক্সিডেণ্ট হৈ যাব কেমেৰাটো অলপমান বন্ধ কৰি লওঁ কাৰণ কেমেৰাতে এনেকৈ কৰাটো বৰ অসম্ভৱ কাম লগতে ফ্ৰেণ্ডছ ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব লগতে বেল আইকন প্ৰেছ কৰিবলৈ নাপাহৰিব লগতে আমাৰ এই মিনময় ভ্লগছ আছামিজ বুলি এটা ইউটিউব চেনেল আছে আপোনালোকে যাই ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব 1K হৈ গৈছে আপোনালোকে 1K মানে 10K কৰি দিয়ক তাৰ আপোনালোকে মৰম দেখুৱালে সি 10K হৈ যাব নে কি কয় আহি ভাল লাগিছে প্ৰথমতে বহুত ভাগৰ ধৰিছিল কিন্তু এতিয়া আকৌ ভাগৰ চাগৰ নাই বিন্দাছ যা আছোঁ পেডেল নমৰা ফ্ৰেণ্ডছ ভিডিঅ'টো এইখিনিয়ে বাই বাই